নমস্কাৰ HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। D.EL.EDৰ এডমিশ্যনৰ 2025ৰ বৰ্তমান ফৰ্ম ফিল আপ আহি গৈছে। ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ যোনটো আপোনালোকৰ SCERT আণ্ডাৰত হ'ব। এইটো 2 ইয়াৰ্ছৰ হয় আৰু ইনটেক কেপাচিটি আপোনাৰ 4150টা চিট আছে আৰু 2 বছৰীয়া কোৰ্ছ। এইটো আপোনালোকে অনলাইনটো কৰিব পাৰিব। ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। প্ৰি এণ্ট্ৰি টেষ্ট হয় এইটো আৰু মিনিমাম কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 12 পাছ আৰু 50% মাৰ্ক লাগিব আৰু SC ST হ'লে আপোনালোকৰ 45 মাৰ্ক হ'লেও হৈ যাব আৰু এজটো 18ৰ পৰা 34লৈকে আছে আৰু এপ্লিকেশ্যন ফি আপোনালোকৰ 600 টকা এটা দিব লাগিব। এইটো অনলাইন মোডত দিব লাগিব। বৰ্তমান অনলাইনটো চলি আছে আৰু লাষ্ট ডেট অনলাইনটো 5 জুনলৈকে আছে আৰু এডমিট কাৰ্ড আপোনালোকৰ 5 জুলাই তাৰিখে ৰিলিজ দিব। তাৰপিছত প্ৰি এণ্ট্ৰি টেষ্টটো হ'ব 13 জুলাই তাৰিখে আৰু এডভাৰ্টাইজ লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব আৰু এপ্লাই নিজৰ মোবাইলতো কৰিব পাৰিব। লিংকটো দি দিম মই ডিছক্ৰিপশ্যনত। আজি ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।